নমস্কাৰ আপোনালোক সকলোকে আমাৰ ষ্টাডি হাব নিউ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। পূৰ্বৰ দৰে আমি আকৌ এটা নতুন প্ৰশ্ন লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ইতিমধ্যে আমি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এছাইনমেণ্টটোৰ কেইবাটাও প্ৰশ্নৰ উত্তৰ সম্পৰ্কে আলোচনা কৰি আহিছোঁ। তাৰে আকৌ এটি নতুন প্ৰশ্ন লৈ আমি আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে নিশ্চয় চাইছে বা জানিব পাৰিছে আমি ইতিমধ্যে ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰৰ জুলাই 2024ৰ এছাইনমেণ্টসমূহৰ কেইবাটাও বিষয়ৰ কেইবাটাও প্ৰশ্নৰ উত্তৰ সম্পৰ্কে আলোচনা কৰি আহিছোঁ। আপোনালোকৰ ছাপোৰ্ট পালে আমি এছাইনমেণ্টসমূহৰ লগতে পাঠভিত্তিক কিছুমান প্ৰশ্নৰ উত্তৰ সম্পৰ্কেও আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। যদি আপোনালোকে বিচাৰে পাঠভিত্তিক কুৱেশ্যন তেতিয়াহ'লে আমাক কমেণ্ট কৰিব। লগতে আমাৰ ভিডিঅ'সমূহৰ পৰা আপোনালোক যদিও উপকৃত হৈছে তেন্তে আমাৰ ভিডিঅ'সমূহ লাইক শ্বেয়াৰ লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন আজি আলোচনা কৰিবলৈ লোৱা প্ৰশ্নটোৰ মাজলৈ যাওঁ। আজিৰ প্ৰশ্নটো আছিলে ডিগ্ৰী ফাৰ্ষ্ট ছেমৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এছাইনমেণ্টটোৰ অন্য এটি প্ৰশ্ন। প্ৰশ্নটো হ'ল ভাৰতীয় সংবিধানত সন্নিৱিষ্ট মৌলিক কৰ্তব্যসমূহৰ বিষয়ে এটি টোকা লিখক। উত্তৰ: ভাৰতীয় সংবিধানত সন্নিৱিষ্ট মৌলিক কৰ্তব্যসমূহ হৈছে নৈতিক আৰু নাগৰিক বাধ্যবাধকতাৰ এটা গোট যিটো ভাৰতৰ প্ৰতিজন নাগৰিকে পালন কৰাটো আশা কৰা হয়। এই মৌলিক কৰ্তব্যসমূহ 1976 চনৰ 42 সংখ্যক সংশোধনীৰ দ্বাৰা সংবিধানত সংযোজন কৰা হৈছিল আৰু এই কৰ্তব্যসমূহ সংবিধানৰ 51 নং অনুচ্ছেদত সন্নিৱিষ্ট কৰা হৈছে। প্ৰথম অৱস্থাত সংবিধানত কোনো ধৰণৰ মৌলিক কৰ্তব্যৰ কথা উল্লেখ কৰা হোৱা নাছিলে, কিয়নো সংবিধান নিৰ্মাতাসকলে ভাবিছিল যে সংবিধানত ভাৰতীয় নাগৰিকৰ বাবে কোনো ধৰণৰ মৌলিক কৰ্তব্যৰ প্ৰয়োজন নাই। কিন্তু পিছত দেখা গ'ল যে ভাৰতীয় নাগৰিকসকল দেশৰ প্ৰতি কি দায়িত্ব বা কৰ্তব্য আছে সেই ক্ষেত্ৰত একেবাৰে সজাগ নহয়, কেৱল নিজৰ স্বাৰ্থৰ বিষয়েহে জানে। সেয়েহে 1976 চনৰ 42 সংখ্যক সংশোধনীৰ দ্বাৰা সংবিধানত কিছুমান মৌলিক কৰ্তব্য সংযোজন কৰা হ'ল। মৌলিক কৰ্তব্যৰ ধাৰণাটো প্ৰথমবাৰৰ বাবে 1976 চনত চৰণ সিং কমিটিয়ে প্ৰৱৰ্তন কৰিছিল। ভাৰত চৰকাৰে মৌলিক কৰ্তব্যৰ প্ৰশ্ন অধ্যয়ন আৰু পৰামৰ্শ আগবঢ়াবলৈ কমিটিখন গঠন কৰিছিল। 1976 চনত কমিটিয়ে নিজৰ প্ৰতিবেদন দাখিল কৰে আৰু ইয়াৰ পৰামৰ্শ 42 সংখ্যক সংশোধনী আইনৰ জৰিয়তে সংবিধানত অন্তৰ্ভুক্ত কৰা হয়। মৌলিক কৰ্তব্যসমূহ: সংবিধানৰ 51 নং অনুচ্ছেদত 11টা মৌলিক কৰ্তব্য উল্লেখ কৰা হৈছে, যি মৌলিক কৰ্তব্যসমূহ ভাৰতৰ প্ৰতিজন নাগৰিকে পালন কৰিব বুলি আশা কৰা হৈছে। এই মৌলিক কৰ্তব্যসমূহ হ'ল, চাওঁ আহক আমাৰ মৌলিক কৰ্তব্যসমূহ কি কি। 1. সংবিধান মানি চলা আৰু ইয়াৰ আদৰ্শক সন্মান কৰা। 2. স্বাধীনতাৰ বাবে আমাৰ জাতীয় সংগ্ৰামৰ প্ৰেৰণা যোগোৱা উচ্চ আদৰ্শক লালন পালন আৰু অনুসৰণ কৰা। 3. ভাৰতৰ সাৰ্বভৌমত্ব, ঐক্য, অখণ্ডতা ৰক্ষা কৰা। 4. দেশ ৰক্ষা কৰা আৰু
আহ্বান জনোৱাৰ সময়ত ৰাষ্ট্ৰীয় সেৱা আগবঢ়োৱা। 5. ধৰ্মীয়, ভাষিক আৰু আঞ্চলিক বা অংশগত বৈচিত্ৰ্যক অতিক্ৰম কৰি ভাৰতৰ সকলো জনসাধাৰণৰ মাজত সমন্বয় আৰু উমৈহতীয়া ভাতৃত্ববোধৰ মনোভাৱ প্ৰসাৰ কৰা। 6. ভাৰতৰ সংমিশ্ৰিত সংস্কৃতিৰ চহকী ঐতিহ্যক মূল্য দিয়া আৰু সংৰক্ষণ কৰা। বনাঞ্চল 7. বনাঞ্চল, হ্ৰদ, নদী, বন্যপ্ৰাণীকে ধৰি প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত আৰু উন্নত কৰা আৰু জীৱিত প্ৰাণীৰ প্ৰতি মমতা থকা। 8. বৈজ্ঞানিক স্বভাৱ, মানৱতাবাদ, অনুসন্ধান আৰু সংস্কাৰৰ মনোভাৱ বিকশিত কৰা। 9. ৰাজহুৱা সম্পত্তি সুৰক্ষিত কৰা আৰু হিংসাক বিৰত ৰখা। 10. ব্যক্তিগত আৰু সামূহিক কাৰ্যকলাপৰ সকলো ক্ষেত্ৰতে উৎকৃষ্টতাৰ দিশত চেষ্টা কৰা যাতে দেশক অহৰহ উচ্চ পৰ্যায়ৰ প্ৰচেষ্টা আৰু কৃতিত্বলৈ উন্নীত হয়। 11. 6 পৰা 14 বছৰ বয়সৰ ভিতৰত নিজৰ সন্তানক শিক্ষাৰ সুযোগ প্ৰদান কৰা, যিটো অভিভাৱকৰ মৌলিক কৰ্তব্য। মৌলিক কৰ্তব্যৰ গুৰুত্ব। মৌলিক কৰ্তব্যসমূহ যথেষ্ট গুৰুত্বপূৰ্ণ। ইয়াৰ কিছুমান গুৰুত্ব তলত আলোচনা কৰা হ'ল। জাতীয় ঐক্য আৰু সততাক প্ৰসাৰ কৰাৰ বাবে মৌলিক কৰ্তব্যসমূহে যথেষ্ট সহায় কৰিব। নাগৰিকক সংবিধান আৰু ইয়াৰ আদৰ্শক সন্মান কৰিবলৈ উৎসাহিত কৰিব। দেশ আৰু ইয়াৰ প্ৰতিষ্ঠানসমূহৰ প্ৰতি নাগৰিকসকলৰ মাজত দায়িত্ববোধ গঢ়ি তোলাত মৌলিক কৰ্তব্যসমূহ সহায়ক হ'ব। মমতা, মানৱতাবাদ, বৈজ্ঞানিক স্বভাৱৰ মূল্যবোধক প্ৰসাৰিত কৰা। নাগৰিকসকলক পৰিৱেশ আৰু ৰাজহুৱা সম্পত্তি সুৰক্ষাৰ বাবে উৎসাহিত কৰিব। মৌলিক কৰ্তব্যসমূহ আইনৰ দ্বাৰা বলবৎ কৰিব পৰা নাযায় যদিও ই গুৰুত্বপূৰ্ণ নৈতিক আৰু নাগৰিক বাধ্যবাধকতা যিবোৰ প্ৰতিজন নাগৰিকে পালন কৰাটো আশা কৰা হয়। চৰকাৰ আৰু আইনে অৱশ্যে এই কৰ্তব্যসমূহ পালনক প্ৰসাৰিত আৰু উৎসাহিত কৰাৰ বাবে পদক্ষেপ ল'ব পাৰে। এনেদৰে বিশ্লেষণ কৰি ক'ব পাৰি যে ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত মৌলিক কৰ্তব্যসমূহ হৈছে নৈতিক আৰু নাগৰিক বাধ্যবাধকতাৰ এক গুৰুত্বপূৰ্ণ গোট, যিটো প্ৰতিজন নাগৰিকে পালন কৰাটো আশা কৰা হয়। এই কৰ্তব্যসমূহে জাতীয় ঐক্য আৰু সততা, সংবিধানৰ প্ৰতি সন্মান, নাগৰিকৰ মাজত দায়িত্ববোধৰ প্ৰসাৰ ঘটায়। এনেদৰে আজি আমি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এছাইনমেণ্টৰ অন্য এটি প্ৰশ্নৰ উত্তৰ সম্পৰ্কে আলোচনা কৰিলোঁ। এনেদৰে আমি নিয়মীয়াভাৱে প্ৰশ্নৰ উত্তৰসমূহ দি যাবলৈ চেষ্টা কৰিম। আপোনালোকে আমাৰ চেনেলৰ নটিফিকেশ্যনসমূহ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো অন কৰি ৰাখিব।